হেল্ল' ৰাইজ, কেনে খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভাল বেয়াৰ মাজত চলি আছে। আজি একো মই বনোৱা নাই। মই দাদা এজনৰ লগত কিবা কামত ব্যস্ত আছিলোঁ। তো ভাতখিনি অকল বনাইছোঁ। এইখিনি মই আহোঁতে হোটেলৰ পৰা আনিলোঁ। এইখিনি গাহৰি 30 ৰুপিজ লৈছে, 30 টকা। এইখিনি 20 টকা, 50 টকা, এইটো 60, এইটো 15-75 টকা, আৰু এইখিনিও দিছিলে। টোটেল 70 ৰুপিজ লৈছে। যিহে বস্তুৰ দাম, তো এইহেদি খাম। কালি ছানডে হয়, মোৰ অফ আছে। তো চাওঁ কালি বা কি বনাব পাৰোঁ। এনেকৈ খাম আজি। ডায়েটক নধৰিব। কিবা যদি আপোনালোকে লাইফৰ লগত ৰিলেট কৰিব পাৰিছে মোৰ ভিডিঅ'বোৰ, নিশ্চয় লাইক ছাবস্ক্ৰাইব কৰিব। Thank you for watching, guys. Have a good night.